যিসকল বন্ধু বান্ধৱীয়ে টেট এক্সাম দিম বুলি ভাবি আছিল তেওঁলোকৰ বাবে অতি সুখবৰ হাইকোৰ্টে নিৰ্দেশ জাৰি কৰিছে যে টেট এক্সাম পুনৰ অনুষ্ঠিত হ'ব লাগে এই ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম যদিহে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেন্ট কৰক আহকচোন ভিডিঅ'টো আৰম্ভ কৰো হাইকোৰ্টে পুনৰ টেট অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে টেট নপতা পৰ্যন্ত ৯৫১৩ জন শিক্ষক পদৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া স্থগিতাদেশৰ আদেশ দিছে ৭ বছৰৰ আগতে অৰ্থাৎ ২০১২ চনত সাধাৰণ টেট অনুষ্ঠিত হৈছিল পৰৱৰ্তী সময়ত ৫ ভাগকৈ টেট অনুষ্ঠিত কৰিছিল যদিও সেৱা ষষ্ঠ অনুসূচী শিক্ষামিত্ৰ সহকাৰী শিক্ষামিত্ৰ মাধ্যম টেট আৰু অনুসূচিত জাতি জনজাতিৰ বাবেহে সংৰক্ষিত আছিল সাধাৰণ টেট অনুষ্ঠিত নকৰাৰ ফলত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মাধাৰী বহুতো নিবনুৱা যুৱক যুৱতীসকলে চৰম উদ্বিগ্নতাৰে দিন পাৰ কৰি অহা সময়তে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে লগতে টেট অনুষ্ঠিত নকৰাকৈ নতুনকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিব বুলিও গুৰুত্বপূৰ্ণ ৰায়টোত উল্লেখ কৰিছে ন্যায়ালয়ে টেট অনুষ্ঠিত নকৰাৰ ফলত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্জনকাৰী প্ৰাৰ্থীসকলে ক্ষুব্ধ হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয় কিয়নো শিক্ষক হ'বৰ বাবে বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্জন কৰাৰ পিছতো একমাত্ৰ টেট উত্তীৰ্ণ প্ৰমাণপত্ৰ নথকাৰ বাবে বহুতো DLED অৰ্জন কৰা শিক্ষাৰ্থীয়ে এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাই সেয়েহে হাইকোৰ্টে নিৰ্দেশ জাৰি কৰিছে অতি সোনকালে এই টেট এক্সাম অনুষ্ঠিত হ'ব লাগে আশা কৰোঁ অতি সোনকালে টেট পৰীক্ষা অনুষ্ঠিত হওক আজিলৈ ভিডিঅ'টো ইমানেই প্লিজ লাইক কৰক শ্বেয়াৰ কৰক কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ